গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। পোনপ্ৰথমে মোৰ ফালৰ পৰা মোৰ ভিউৱাৰ্ছ সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা দিলোঁ। আৰু আজি আমাৰ গাঁৱত বিয়া এটা আছে। বিয়াটো আমাৰ গাঁৱত নহ'ব, বিয়াটো হ'ব নগাঁৱত ভৱনত। গাড়ী এটা আহিব, আল্ট্ৰা গাড়ী আমাক লৈ যাব আৰু সেইফালৰ পৰা কইনা ঘৰৰ মানুহ আহিব। আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব মোৰ ব্লগটো। গাইজ ইয়াৰ ফাৰ্ষ্টত দৰাৰ গাড়ী আহিলে আৰু ইয়াৰ পিছত আমাৰ গাড়ী আহিব। গাইজ চাওক কি ধুনীয়াকৈ সজাইছে গাড়ীখন, খুব ভাল লাগিছে চাই কিনে। গাইজ আহিলোঁ ধৰাৰ ঘৰত, এতিয়া চাহ খাই আছোঁ। ধৰাৰ ঘৰত আহি চাহ নাখালে কেনেকুৱা হ'ব গাইজ। আৰু ইফালে ইহঁতকেইটা মোৰ পৰা চাই সিহঁতেও চাহ ল'লে খাবলৈ। আৰু গাইজ বহুত টাইম ৱেইট কৰাৰ পিছত আমাৰ গাড়ী দুখন আহি পালে। এতিয়া আমি উঠিম, যাম। আৰু গাইজ ফাইনেলি উঠি ল'লোঁ গাড়ীত। এতিয়া আমাৰ দুখন ট্ৰেভেলাৰ আৰু 10খন মাৰুতি ইণ্ডিকাৰ গাড়ীৰে আমাৰ যাত্ৰা আৰম্ভ নগাঁও ভৱনলৈকে। গাইজ ভিডিঅ'টো কৰি কিনে চাই যাব, কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা পাইছে। ৰাতিৰ ভিডিঅ'টো কেমেৰা কোৱালিটি ইমান ভাল নহ'ব। আৰু গাইজ এনেকৈ হাঁহি ফূৰ্তি ধেমালিৰে আমি চাৰিআলি আহি পালোঁ। গাইজ বহুত ভাল লাগিছে ট্ৰেভেলাৰেৰে বিয়াত যোৱা। আৰু গাইজ আমি আহি ডিংগেট অভাৰব্ৰিজ আহি পালোঁ। আৰু বেছি টাইম নালাগে, আৰু 5 মিনিটমান লাগিব যাতে। চাই থাকক গাইজ, বহুত ভাল লাগিব। গাইজ আহি পালোঁ নগাঁও। অকণমান খোজকাঢ়ি আহিছোঁ, অসুবিধা আছিল যে অকণমান গাড়ী পাৰ্কিঙৰ। এতিয়া আমি ভিতৰলৈ সোমাই যাম, আপোনালোকে চাই থাকিব, বহুত ভাল লাগিব গাইজ। আৰু গাইজ ইফালে গেটেদি সোমাই যাওঁতে চাওক মানুহ চাওক। আৰু গাইজ চাওক না কি ধুনীয়াকৈ সজাইছে, চাই কিনে কিবা এটা ভাল লাগিছে। আৰু ইফালে দৰাৰ গাড়ীও আহি পালে। এতিয়া দৰাক ভিতৰলৈ লৈ যাব, তাৰপৰা মানুহ চব সোমালে। মই আৰু আপোনালোকক লগত লৈ ময়ো সোমাম। আৰু গাইজ সকলোৱে সোমালে। এতিয়া বলক আপুনি মই আমি সকলোৱে মিলি সোমাই যাওঁ। এতিয়া ঠেলা হেঁচা নাই। গাইজ চাওক না কি ধুনীয়াকৈ সজাইছে, চাই কিনে কিবা এটা ভাল লাগিছে। কিছুমান একদম বিউটিফুল, চ' নাইচ। চাই থাকক গাইজ, আৰু আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে। আৰু গাইজ সোমাই আহিলোঁ, আহি কিনে ফাৰ্ষ্ট কফি খাই আছোঁ। গাইজ বাহিৰত যিমান ধুনীয়াকৈ আছে, ভিতৰত আৰু বেছি ধুনীয়াকৈ আছে। আৰু সেইকাৰণে চবেই ফটো মাৰাত ব্যস্ত হৈ আছে, বহুত ভাল লাগিছে গাইজ। আৰু গাইজ আমি ফটো মাৰি থাকোঁতে এইফালে বিয়াৰ কামটো হৈ গ'ল। এতিয়া ধৰা কইনা মিলি কেক কাটি আছে, চবকে খোৱাব। আৰু গাইজ ইফালে পিছফালে কিটচেন আছে।
পাকঘৰ আমাৰ কাৰণে কিবা কিবি বনাই আছে আৰু গাইজ ফাইনেলি আমাৰ খোৱা বনোৱা হৈ গ'ল আৰু এতিয়া নিয়মমতে ল'ব লাগিব আৰু খাব লাগিব গাইজ ল'লোঁ মাছ চিকেন পোলাও ভাত যোনে যিমান খাব পাৰে গাইজ বিয়া খাই ধুনীয়াকৈ ওলালোঁ আৰু এতিয়া এইটো গাড়ী আমি এতিয়া যাম ঘৰলৈ আৰু মোৰ লগত আছে এয়া সুহেল খাই দিব আৰু আছে শাকিৰ আৰু এইটো আছে নুৰ মহম্মদ খাই দিব গাইজ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো ঘূৰি কিনি চোৱাৰ বাবে